পাছফালে কোন আহি আছে তই দেখা নাছিলি নেকি? এতিয়াই সকলোৰে সন্মুখত তোৰ ইউনিফৰ্ম খুলি দিব পাৰোঁ। দুপৰীয়াৰ তপ্ত ৰ'দ। সময় 2 বাজিছিল। উত্তৰ ভাৰতৰ এখন সেউজীয়া গাঁৱৰ মাজেৰে পাৰ হৈ যোৱা এটা নিৰ্জন পথ। চাৰিওফালে কেৱল হালধীয়া সৰিয়হৰ ফুল। এই শান্ত পৰিৱেশৰ মাজৰে অলিভ গ্ৰীণ ৰঙৰ এখন ট্ৰাক নিৰ্ধাৰিত গতিৰে আগবাঢ়ি গৈ আছিল। ট্ৰাকখন পুৰণি যদিও ইঞ্জিনৰ ছন্দময় শব্দত অদ্ভুত শক্তি আৰু অনুশাসনৰ গোন্ধ বিয়পি পৰিছিল। ট্ৰাকখনৰ সন্মুখৰ চিটত বহি আছিল 45 বছৰীয়া কৰ্ণেল বিক্ৰম সিং, এজন ফিট আৰু প্ৰভাৱশালী সামৰিক বিষয়া। তেওঁৰ চকুৰ উজ্জ্বলতাই কৈছিল তেওঁৰ বহু বছৰীয়া অভিজ্ঞতাৰ কাহিনী। ট্ৰাকখন চলাইছিল গুৰদীপে, যি এজন সজাগ আৰু দক্ষ চালক। পিছফালে বহি আছিল 5জন জোৱান। তেওঁলোকে নিজৰ ভিতৰতে সৰু সৰুকৈ কিছুমান কথা আলোচনা কৰি গৈ আছিল। কৰ্ণেল বিক্ৰমে ক'লে, গুৰমিত, আজিৰ বতৰটো বৰ ফৰকাল। এইদৰে গৈ থাকিলে সন্ধিয়ালৈ আমি চাউনি পাই যামগৈ। গুৰদীপে হাঁহি মাৰি ক'লে, হয় ছাৰ, ৰাস্তাটো ভাল, ট্ৰেফিক নাই, কিন্তু এইটো এটা ছিংগুল ৰোড, সেয়েহে অলপ সাৱধান হ'ব লাগিব। হঠাৎ পাছফালৰ পৰা এটা তীব্ৰ কাণ তাল মৰা হৰণৰ শব্দ ভাহি আহিল। এটাৰ পাছত এটাকৈ বাজি আহিল তীব্ৰ হৰণৰ শব্দ। গুৰদীপে পাছফালে দেখা পোৱা আইনাখনত চকু ফুৰালে। পিছফালে দেখা পালে ধূলিৰ বিশাল ডাৱৰ। ছাৰ, আমাৰ পাছফালে ভিআইপিৰ কনভয়ৰ গাড়ী আহি থকা যেন লাগিছে। কৰ্ণেল বিক্ৰমে গহীন মাতেৰে ক'লে, তেওঁলোকক যাবলৈ দিয়া গুৰদীপ, আমি কাৰো সৈতে প্ৰতিযোগিতা নকৰোঁ। গুৰদীপে সেই কথামতেই ট্ৰাকখন একেবাৰে বাওঁফালে কেঁচা মাটিৰ ওপৰলৈ লৈ গ'ল, যাতে পাছফালৰ গাড়ীবোৰ কোনো অসুবিধা নোহোৱাকৈ যাব পাৰে। পাছফালৰ পৰা অহা কনভয়খন আছিল সেই অঞ্চলৰ ক্ষমতাশালী বিধায়ক ৰতন প্ৰতাপ সিঙৰ কনভয়। আটাইতকৈ আগত এখন ক'লা স্কৰ্পিঅ', য'ত ৰঙা নীলা লাইট লগোৱা আছিল। তাৰ পাছত আছিল বিধায়কৰ বগা ৰঙৰ টয়টা লেজেণ্ডাৰ। শেষৰ ফালে আছিল নিৰাপত্তা আৰক্ষীৰে ভৰা 8খন ক'লা স্কৰ্পিঅ'। এই কনভয়ে যেন সম্পূৰ্ণ ৰাস্তাটোত সন্ত্ৰাসৰ সৃষ্টি কৰি আগুৱাই আহিছিল। এজন নিৰাপত্তা আৰক্ষীয়ে খিৰিকীৰে হাত উলিয়াই গুৰদীপক চিঞৰি ক'লে, গাড়ীখন আৰু তললৈ নমাই ৰাস্তাটো খালী কৰ। গুৰদীপে আচৰিত হৈ কৰ্ণেলক সুধিলে, ছাৰ, কি আমাৰ গাড়ীখন পথাৰত নমাই দিম নেকি? গোটেই ৰাস্তাটো দেখোন খালীয়েই হৈ আছে। সোঁফালে ইমান বহল ঠাই দিয়াৰ পাছতো সিহঁতে আমাক আৰু তললৈ নামিবলৈ কৈছে যে? কৰ্ণেল বিক্ৰমে ক'লে, তেওঁলোকৰ কথাত গুৰুত্ব নিদিবা, নিজৰ লাইনে লাহে লাহে গৈ থাকা। কিন্তু বিধায়ক ৰতন প্ৰতাপ সিঙৰ অহংকাৰত আঘাত লাগিল। তেওঁ নিজৰ বিলাসী বাহনৰ ভিতৰতে ভাবিলে, এজন সাধাৰণ ট্ৰাক চালকে কেনেকৈ তেওঁক বাট এৰি দিয়াত ইমান পলম কৰিব পাৰে। এয়া চৰম অপমান বুলি ভাবি নিজৰ চালকক আদেশ দিলে যে গাড়ীখন ইহঁতৰ আগত ৰখা, মই চাওঁ ইহঁতকেইটা কোন। মুহূৰ্তৰ ভিতৰতে সেই বিশাল গাড়ীখনে ট্ৰাকখনক অভাৰটেক কৰিলে আৰু হঠাৎ ট্ৰাকখনত লাগু লাগু হোৱাত বিপদজনকভাৱে ব্ৰেক মাৰিলে। কৰ্ণেল বিক্ৰম আচৰিত হ'ল। গুৰদীপে সম্পূৰ্ণ শক্তিৰে ব্ৰেক পেডেলত হেঁচা মাৰিলে। ট্ৰাকৰ চকাবোৰে পকা ৰাস্তাটোত ঘৰ্ষণ কৰি এটা তীব্ৰ গৰ্জন কৰি উঠিল। সামান্য ভুল হোৱা হ'লে এক ভয়ংকৰ দুৰ্ঘটনা হ'ল হয়। ট্ৰাকৰ ভিতৰত থকা জোৱানসকলে ইজনে সিজনৰ গাত খুন্দা খালে। কৰ্ণেল বিক্ৰমৰ মুখখন শান্ত আছিল যদিও চকুহাল ৰঙা হৈ পৰিছিল। তেওঁ চালক গুৰদীপক ক'লে, গুৰদীপ, তললৈ নামি নাযাবা, আগতে পৰিস্থিতি বুজি লওঁ। ধূলিৰ আৱৰণ লাহে লাহে আঁতৰিব ধৰিলে। পৰিৱেশটো ইমানেই নিস্তব্ধ হৈ পৰিছিল যে বতাহো থমকি ৰৈছিল। কিন্তু আগত আছিল এক ভয়ংকৰ ধুমুহাৰ আগজাননী। হঠাতে একেলগে 10খন বিলাসী বাহনৰ দুৱাৰ খোল খালে, যেন কোনোবা চিনেমাৰ একশ্যন চিনহে চলিছে। ক'লা চাফাৰী ছুট আৰু হাতত অত্যাধুনিক অস্ত্ৰ লৈ 35ৰ পৰা 40জন নিৰাপত্তা আৰক্ষী আৰু গুণ্ডা বাহিনী গাড়ীৰ পৰা তীব্ৰ বেগত নামি আহিল। তেওঁলোকে এক মুহূৰ্ততে সেনাৰ ট্ৰাকখন চাৰিওফালে ঘেৰি ধৰিলে। লগে লগে বাহিৰলৈ ওলাই আহিল বিধায়ক ৰতন প্ৰতাপ সিং। বগা খাদীৰ কুৰ্তা পাইজামা, ডিঙিত শকত এডাল সোণৰ চেইন, চকুত ক'লা চশমা। তেওঁৰ মুখত আছিল ক্ৰোধ আৰু ক্ষমতাৰ অহংকাৰ। তেওঁ লগে লগে ট্ৰাকখনৰ দুৱাৰত জোৰেৰে ঢকিয়াই গৰজি উঠিল, ঐ ড্ৰাইভাৰ, তললৈ নাম। পাছফালে কোন আহি আছে তই দেখা নাছিলি নেকি? চালকৰ আসনত বহা গুৰদীপৰ হাত দুখন কঁপিবলৈ ধৰিছিল, কিন্তু সেয়া ভয়ত নহয়, খঙতহে কঁপিছিল। বিক্ৰমে গুৰমিতক শান্ত হৈ থাকিবলৈ ইংগিত দিলে। নিজেই ট্ৰাকৰ পৰা তললৈ নামি আহিল। সেনাৰ পোছাকেৰে এজন কৰ্ণেলক দেখা পালে সাধাৰণতে যিকোনো মানুহৰ মনত সন্মান জাগি আহে। কিন্তু বিধায়ক ইমান নিচাত আছিল যে তেওঁ ইউনিফৰ্মৰ মৰ্যাদালৈও গুৰুত্ব নিদিলে। কৰ্ণেল বিক্ৰমে নিজৰ পোছাক ঠিক কৰিলে আৰু বিধায়কৰ চকুলৈ চালে। লগতে ৰতন প্ৰতাপ সিঙে ক'লে, এই ৰাস্তাটো তহঁতৰ বাপেৰৰ সম্পত্তি নেকি? কেতিয়াৰে পৰা হৰণ মাৰি আছো, বাট এৰি দিয়া নাছিলি কিয়? কৰ্ণেল বিক্ৰমে অতি সংযত মাতেৰে ক'লে, মিষ্টাৰ ৰতন প্ৰতাপ, এইটো ৰাজহুৱা ৰাস্তা।
আমি আপোনাক পাৰ হ'বলৈ জোখতকৈ বেছি ঠাইয়ে এৰি দিছিলোঁ, কিন্তু যি ধৰণে আপুনি আমাৰ ট্ৰাকখনক অভাৰটেক কৰিলে সেয়া এক মাৰাত্মক ভুল। ইয়াৰ কাৰণে আপোনাৰ লগতে মোৰ জোৱানসকলৰো প্ৰাণ গ'ল হয়। বিধায়কে হাঁহিলে আৰু ওচৰতে থকা গুণ্ডাবোৰৰ ফালে চাই ক'লে, ঐ চা, এই ফৌজীজনে মোক আইন শিকাবলৈ আহিছে। তই জাননে নাই কাৰ লগত কথা পাতি আছ? এইটো মোৰ এলেকা। ইয়াত গছৰ পাত এটা মোৰ অনুমতি লৈহে লৰে, আৰু তইতো মাত্ৰ এজন চৰকাৰী চাকৰিয়াল। কৰ্ণেল বিক্ৰমে লাহেকৈ ক'লে, মই ভাৰতীয় সেনাৰ এজন দায়বদ্ধ বিষয়া। আমি দেশৰ সেৱক, কাৰো গোলাম নহয়। আপুনি আপোনাৰ গাড়ী আঁতৰাই লওক আৰু আমাক আমাৰ কামলৈ যাবলৈ দিয়ক। বিধায়ক খঙৰে বলিয়া হৈ পৰিল আৰু দুখোজ আগুৱাই আহি কৰ্ণেলৰ বুকুত ধৰি ধমকি দি ক'লে, তোৰ নিচিনা দুটকীয়া ফৌজী বহুত দেখিছোঁ। এতিয়াহে সকলোৰে সন্মুখত তোৰ ইউনিফৰ্ম খুলি দিব পাৰোঁ। তোৰ অৱস্থা ভিক্ষা খুজিবলগীয়া কৰিব পাৰোঁ। এই অপমানজনক কথা শুনি লগে লগে ট্ৰাকৰ পাছফালে থকা 5জন জোৱানে হাতত ইনচাৰ্জ ৰাইফল লৈ তললৈ জঁপিয়াই পৰিল। তেওঁলোকৰ বাবে নিজৰ কৰ্ণেলৰ অপমান মানে গোটেই দেশৰ অপমান। পৰিৱেশ যুদ্ধক্ষেত্ৰৰ দৰে হৈ পৰিল। এফালে 40জন অস্ত্ৰধাৰী গুণ্ডা আৰু আনফালে 4-7জন অনুশাসিত সেনা জোৱান। বিধায়কে দেখা পালে যে সেনা জোৱানে ৰাইফল উলিয়াই লৈছে। তেওঁ ভয় খোৱাৰ বিপৰীতে বেছি উৎপাতহে কৰিলে আৰু ক'লে, কি হ'ল, গুলী চলাবি নেকি? সাহস আছে যদি চলা, হাত এখন লগাই চা। তাৰ পাছত বিধায়কে লগত লৈ ফুৰা গুণ্ডাবোৰৰ ফালে চাই ক'লে, ইহঁত বৰ্ডাৰতহে বাঘ, আমাৰ আগত ভিজা মেকুৰী। এইদৰে কৈ সকলোৱে জোৱানসকলক ইটিকিং কৰিবলৈ ধৰিলে, হাঁহিবলৈ ধৰিলে। কৰ্ণেলে দেখা পালে যে জোৱানসকলৰ ধৈৰ্য হেৰাবলৈ ধৰিছে। তেওঁ কঠোৰ মাতে জোৱানসকলক নিৰ্দেশ দিলে, পজিশ্যন লোৱা, কিন্তু ফায়াৰ নকৰিবা। বিধায়কে ভাবিলে কৰ্ণেলে ভয় খোৱা বুলি আৰু ক'লে, শুন কৰ্ণেল, তই চাগে ইয়াত নতুন, ইয়াত পুলিচ মই জেপত থওঁ। এতিয়াই যদি তই মোৰ ভৰিত পৰি ক্ষমা নোখোজ, তেন্তে তোৰ এতিয়াই কি অৱস্থা কৰিম চাই ল'বি। তেতিয়ালৈ ৰাস্তাৰ দুয়ো কাষে বহুত মানুহৰ ভিৰ কৰিছিল। পথাৰৰ কৃষক, সাধাৰণ পথচাৰী সকলো থমকি ৰৈছিল। সকলোৱে দেখিছিল দেশৰ এজন সন্মানীয় বিষয়াক অপমান কৰিছিল। মানুহবোৰে এই দৃশ্যবোৰ দেখি ভয়ত আছিল যদিও মনত আছিল ক্ষোভ। ভিৰৰ মাজৰ কেইজনমান কলেজীয়া ল'ৰাই পৰিস্থিতি ভালদৰে বুজি উঠিছিল। তেওঁলোকে বুজিছিল যে বিধায়কৰ বিৰুদ্ধে চিঞৰি একো লাভ নাই, কিন্তু সত্য লুকুৱাই ৰখাও অন্যায় হ'ব। তেওঁলোকে অতি সাৱধানে নিজৰ জেপত হাত ভৰাই মোবাইল ফোনবোৰ উলিয়াই ল'লে আৰু গোটেই ল'ৰাকেইজন একগোট হৈ ভিডিঅ' কৰিবলৈ ধৰিলে। আৰু তেওঁলোকে নিজৰ মাজতে মনে মনে আলোচনা কৰিলে, বিধায়কৰ এই চৰিত্ৰ ভাইৰেল কৰা উচিত বুলি সেইদিনাৰ সম্পূৰ্ণ ঘটনাটো মোবাইলৰ কেমেৰাত বন্দী কৰিবলৈ ধৰিলে। বিধায়কৰ মুখৰ প্ৰতিটো গালি আৰু অহংকাৰী ভংগীমা আৰু কৰ্ণেল বিক্ৰমৰ ধৈৰ্যশীল মুখখন লাইভ ৰেকৰ্ডিং হ'বলৈ ধৰিলে। বিধায়কে আকৌ কৰ্ণেলৰ ওচৰলৈ গৈ ক'লে, কি হ'ল কৰ্ণেল, মাতবোল নাই যে? তই এতিয়ালৈকে মোৰ শক্তি বুজাই নাই নেকি? এই আছা, পুলিচক ফোন কৰিব দিছোঁ। 2 মিনিটৰ ভিতৰত তোক আৰু তোৰ ট্ৰাকখনক ইয়াৰ পৰা উঠাই নিম। তই কাৰ লগত লাগি লৈছিলি আজি গম পাই যাবি। কৰ্ণেলে এইবাৰ মাতটো ডাঙৰ কৰিলে, যাতে চাৰিওফালে সকলোৱে কথাবোৰ স্পষ্টকৈ শুনিব পাৰে। কৰ্ণেল বিক্ৰমে ক'বলৈ ধৰিলে, মিষ্টাৰ ৰতন প্ৰতাপ, আপুনি এজন জনপ্ৰতিনিধি। আপোনাক জনসাধাৰণে ভোট দিছে তেওঁলোকৰ সেৱা কৰিবলৈ, গুণ্ডাগিৰি কৰিবলৈ নহয়। আপুনি যি ইউনিফৰ্মক লৈ ইমান ঠাট্টা কৰিছে, সেই ইউনিফৰ্ম কোনো নেতাৰ গোলাম নহয়। এই ইউনিফৰ্ম পিন্ধিবলৈ তেজ ঘাম একাকাৰ কৰিব লগা হয়। আপুনি আজি যি কৰিছে সেয়া কেৱল অন্যায় নহয়, সেয়া ভাৰতীয় দণ্ডবিধিৰ ধাৰা 353 আৰু আৰ্মি এক্টৰ অধীনত এক গুৰুতৰ অপৰাধ। সেই কথা শুনি বিধায়কে হাঁহি মাৰি মাটিত থুই পেলাই ক'লে, আইন মই এই অঞ্চলত নিজে লিখোঁ। আৰু মনত ৰাখিবি, পুলিচ মোৰ জেপত থাকে। তই মোৰ ভৰিত ধৰি ক্ষমা খোজ, নহ'লে তোৰ কেৰিয়াৰ আজিয়েই শেষ কৰি পেলাম। তেনেতে বিধায়কৰ পিএজনৰ ফোনটো হঠাৎ বাজি উঠিল। মোবাইলৰ স্ক্ৰীনত যিটো নাম দেখা পাইছিল, পিএজন ভয়তে কঁপিবলৈ ধৰিলে। সি কঁপি কঁপি ক'লে, ছাৰ, পাৰ্টি হাই কামাণ্ডৰ ফোন, সভাপতি ডাঙৰীয়াই ফোন কৰিছে। যেতিয়াই বিধায়কে ফোনটো কাণত লগালে, সিফালৰ পৰা ভাঙি আহিল এটা তীব্ৰ গৰ্জন। ইমানেই তীব্ৰ খঙত কথাবোৰ কৈছিল যে সকলোৱে যেন শুনা নুশুনাকৈ ফোনত কি কৈছিল শুনা পাইছিল। সভাপতিয়ে ক'লে, ৰতন প্ৰতাপ, তোমাৰ মগজু বেয়া হ'ল নেকি? তুমি এতিয়া ক'ত আছা আৰু কি কৰি আছা? তোমাৰ ভিডিঅ' গোটেই দেশত বিয়পি পৰিছে। গলিয়ে গলিয়ে দোকানে বজাৰে এতিয়া তোমাৰেই চৰ্চা। এজন অহংকাৰী বিধায়কে কেনেকৈ দেশৰ এজন বীৰ কৰ্ণেলক অপমান কৰিছে চাওক বুলি ভিডিঅ'টো ভাইৰেল হৈছে। বিধায়কৰ হাতৰ পৰা ফোনটো পৰিবলৈ ধৰি কোনোমতে ৰক্ষা পৰিল আৰু চাৰিওফালে চকু ফুৰাই দেখা পালে ভিৰৰ মাজৰ পৰা প্ৰতিটো মোবাইল ফোনৰ কেমেৰা তেওঁৰ ফালেই মুখ কৰি আছিল। সভাপতিয়ে ফোনতে ক'লে, শুনা ৰতন প্ৰতাপ, দিল্লীলৈকে কথাটো গৈ পাইছে।
প্ৰতিৰক্ষা মন্ত্ৰালয়ে পোনপটীয়াকৈ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত ফোন কৰিছে। টিভি চেনেলত তোমাক দেশদ্ৰোহীৰ দৰে ব্যৱহাৰ কৰা বুলি দেখুওৱা হৈছে। যদি তুমি 10 মিনিটৰ ভিতৰত সেই কৰ্ণেলজনৰ ওচৰত ক্ষমা নোখোজা আৰু ৰাস্তা খালী নকৰা তেন্তে তোমাক পাৰ্টিৰ পৰা বহিষ্কাৰ কৰা হ'ব। এতিয়াই তোমাক গ্ৰেপ্তাৰ কৰিব। তোমাৰ ৰাজনীতি আজি ইয়াতেই শেষ। ৰতন প্ৰতাপ কঁপিবলৈ ধৰিলে। যিজনে গোটেই পৃথিৱীখন নিজৰ ভৰিৰ তলত বুলি ভাবিছিল সেইজনৰ ভৰিৰ তলৰ মাটিকণেই নোহোৱা হৈ পৰিছিল। তাৰ পাছত সভাপতিয়ে ফোনটো কাটি দিলে। ঠিক সেই সময়তে দূৰৰ পৰা কেইবাটাও চাইৰেনৰ শব্দ ভাহি আহিল। তীব্ৰ গতিৰে ধূলি উৰুৱাই আহিল কেইবাখনো পুলিচৰ জীপ আৰু চৰকাৰী গাড়ী। আহিছিল জিলাৰ SSP আৰু জিলা দণ্ডাধীশৰ গাড়ী। গাড়ীৰ পৰা আৰক্ষীৰ এটা দল জঁপিয়াই পৰিল। SSP আৰু দণ্ডাধীশে কৰ্ণেল বিক্ৰমৰ ওচৰলৈ গৈ চেলুট জনালে আৰু সন্মানেৰে ক'লে, আমাৰ জিলাত যি আপোনাৰ অসুবিধা হ'ল তাৰ বাবে আমি চৰকাৰৰ ফালৰ পৰা ক্ষমা বিচাৰিছোঁ। আমি সকলো কথাই গম পাইছোঁ। SSP আগুৱাই আহি বিধায়কৰ সন্মুখত থিয় হ'ল আৰু ক'লে, মিষ্টাৰ ৰতন প্ৰতাপ, আপুনি এতিয়াই আপোনাৰ সকলো বন্দুকধাৰী নিৰাপত্তা আৰক্ষীৰ অস্ত্ৰ নমাই থ'বলৈ কওক। আপোনাৰ বিৰুদ্ধে চৰকাৰী কৰ্তব্যত বাধা দিয়া, এজন অন ডিউটিৰ বিষয়াক ধমকি দিয়া, পোছাকক অপমান কৰাৰ অভিযোগত গোচৰ ৰুজু হৈছে। ওপৰৰ পৰা নিৰ্দেশ আহিছে আপোনাক তৎক্ষণাত গ্ৰেপ্তাৰ কৰিবলৈ। আপোনাৰ কনভয় আৰু সকলো ধৰণৰ সা সুবিধা এতিয়াই জব্দ কৰিম। বিধায়কৰ মূৰত যেন খৰ্গ ভাঙি পৰিল। বিধায়কৰ সকলো সা সুবিধাৰ সামগ্ৰী আৰু গাড়ীবোৰ থানালৈ নিবলৈ ধৰিলে আৰু বিধায়কৰ লগত থকা গুণ্ডাবোৰক পুলিচে ডিঙিত ধৰি জীপত উঠালে। কৰ্ণেলৰ বিজয় হোৱাৰ সেই চাৱনি অহংকাৰী বিধায়কে সহ্য কৰিব পৰা নাছিল। কৰ্ণেল বিক্ৰমে ক'লে, আপোনালোক সকলোকে ধন্যবাদ। মোৰ জোৱানসকলৰ বহুত সময় নষ্ট হ'ল। আমাক এতিয়া যাবলৈ অনুমতি দিয়ক। তাৰ পাছত দণ্ডাধীশৰ নিৰ্দেশত মুহূৰ্ততে ৰাস্তাটো খালী কৰা হ'ল। দামী লেজেণ্ডাৰখন পুলিচে টানি লৈ গ'ল। তাৰ পাছত সেনাৰ সেই ট্ৰাকখন আকৌ গৰ্জন কৰি চলিবলৈ ধৰিলে আৰু গাড়ীৰ খিৰিকীৰে মূৰ উলিয়াই কৰ্ণেল বিক্ৰমে ক'লে, মনত ৰাখিব বিধায়ক ডাঙৰীয়া, ক্ষমতা আৰু চকী ভাড়াতহে পোৱা যায়। আজি আছে কালিলৈ নাই, কিন্তু চৰিত্ৰ আৰু সন্মান নিজ কৰ্মৰেহে অৰ্জন কৰিব পাৰি। জয় হিন্দ। লগে লগে আৰ্মীৰ ট্ৰাকখন ধূলি উৰুৱাই নিজৰ লক্ষ্যস্থানলৈ গতি কৰিলে। তাৰ পাছত ৰতন প্ৰতাপক জেললৈ পঠিওৱা হ'ল। এই ঘটনাৰ পাছতে গাঁওবাসীয়ে সেই ৰাস্তাটোৰ নাম দিলে জয় জোৱান জয় কিষাণ। এয়া আছিল অহংকাৰৰ বিৰুদ্ধে দেশপ্ৰেম আৰু অনুশাসনৰ বিজয়। প্ৰিয় দৰ্শক, যদি আপুনিও দেশৰ সেৱাত নিয়োজিত জোৱানসকলক সন্মান কৰে তেন্তে কমেণ্টত জয় হিন্দ বুলি লিখি ভিডিঅ'টো সকলোলৈকে শ্বেয়াৰ কৰিব। লগতে ভিডিঅ'টো এটা লাইক কৰি এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।